আৰু বন্ধুসকল আপোনালোকে দেখিলে বাহিৰৰ লুকছটো দেখিলোঁ হুণ্ডা চিটি আপোনালোকক কেনেকুৱা কণ্ডিশ্যন হৈছে আৰু আপোনালোকে ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকক দেখাবলৈ দাদাই মই ভিতৰত বহিলোহি আৰু বাহিৰত মানে ইমান হুলস্থুল ভিতৰত নবহাকৈ মানে আপোনালোকক কথাখিনি বুজাব নোৱাৰোঁ আৰু এই গাড়ীখনৰ হেৰিটো কওকচোন মানে কিমান চলিছে আৰু ইয়াৰ ফিচাৰ্ছটো কেনেকুৱা আছে এইটো ফিচাৰ্ছটো আপুনি ক'বলৈ গ'লে বহুত ভাল বহুত ধুনীয়া কাৰণ এইটো টপ মডেলটো হয় সো এইটো আপোনাৰ মেনুৱেল হয় অটো গিয়াৰটো নহয় ইয়াত আপোনাৰ ফিচাৰ্ছৰ ভিতৰত আছে পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো এইবিলাকতো আছেই তাৰ ভিতৰত সব সেন্সৰ সব আছে তাৰ ওপৰত আপোনাৰ ডুৱেল এয়াৰবেগ আছে ঠিক আছে তাৰপিছত আপোনাৰ ক্লাইমেট কণ্ট্ৰল এচি পাব তাৰপিছত আপোনাৰ পুছ বাটন ষ্টাৰ্ট এইটো যিহেতু এইটো আপোনাৰ টপ মডেলটো হয় সো এইটো পুছ বাটন চাবি কিলেছ হয় এইটো আপোনাৰ এইটো ইঞ্জিন ষ্টাৰ্ট ষ্টপ ইয়াত আপোনাৰ মানে পুছ কৰিলে ষ্টাৰ্ট হ'ব গাড়ীটো সো এইটো ৰানিংটো বহুত কম হৈ আছে আপোনাৰ মিউজিক চিষ্টেম অলৰেডি বহুত ধুনীয়া মানে ভেৰি গুড কণ্ডিশ্যনৰ মিউজিক চিষ্টেম আছে প্লাছ আপোনাৰ দোস্ত এইটোত আপোনাৰ ছানৰুফো আছে ছানৰুফটো চাই লওক এইফালে চাওক একবাৰ দেখিছে ছানৰুফটো পুৰা গুড কণ্ডিশ্যনৰ আছে ছানৰুফো আছে সো এইটো গাড়ীটো আপোনাৰ ৰানিঙো বহুত কম হৈছে মানে আপোনাৰ ৰানিং আপোনাৰ ক'বলৈ গ'লে পেট্ৰল ইঞ্জিনৰ কাৰণে একোৱেই নহয় এইটো একোৱেই নহয় এই গাড়ীখন সম্পূৰ্ণ ইঞ্জিনটো ডিজেল হ'ব নে পেট্ৰল হ'ব আৰু এই গাড়ীখন মানে কিমান চলিছে ৰানিংটো এতিয়ালৈকে এইটো আপোনাৰ ফুললি পেট্ৰল হয় ইঞ্জিন সো পেট্ৰল ইঞ্জিনৰ কাৰণে আপোনাৰ ক'বলৈ গ'লে 2 লাখ 3 লাখ আৰু হণ্ডা চিটিৰ কাৰণে 4-5 লাখ চলিলেও আপোনাৰ একো নহয় কাৰণ পেট্ৰল ইঞ্জিনো বহুত তাগৰা হয় ন সো এইটো আপোনাৰ ৰানিংটো হৈছে 18,211 কিলোমিটাৰ মাত্ৰ 18,000 এইটো পুৰা জেনুইন আছে কোনো হেৰি নাই এইটো 18,211 কিলোমিটাৰ চলিছে আৰু তেতিয়া ইমান চলিছে যদি ইঞ্জিনটোতো আৰু আপোনালোকক বুজাব নালাগে আৰু নহয় হুণ্ডা চিটিৰ কথা আৰু এখনৰ ফিচাৰ্ছটো আৰু এইফালে এইটো এবাৰ খুলি দেখুৱাই দিয়ক আপোনালোকক কি মজা এইটো ছানৰুফটো ন আৰু এইফালে এইটো আপোনালোকে ৰ'দ নপৰিবলৈ হ'লেও এইটো মজা কণ্ডিশ্যন আছে আৰু এইফালে এইটো ধুনীয়াকৈ খুলিব পাৰিব আৰু এবাৰ মই আহি গ'লোঁ পিছফালে আৰামটো চাওক কি ধুনীয়াকৈ মই মানুহটো কিমান ওখ আপোনালোকে জানি আৰু ভৰি কি মজাকৈ এফালে থ'ব পাৰিছোঁ আৰু এইফালে এইটো আৰাম সেইটো চাওক কি মজা কণ্ডিশ্যন হৈছে এইটো ন আৰু এইটো ধুনীয়াকৈ টানি পেলাই আপোনালোকে ইয়াত বটল চটল কেৰি কৰিব পাৰে আৰু ধুনীয়াকৈ গপছত বহি আপোনালোকে জাৰ্ণি কৰিব পাৰে এইফালে দিছে ভিতৰ লুকছটো আৰু এখন আপোনাৰ লাষ্ট কিমানত আহি যাবগৈ দাদা এইটো আপোনাৰ আমাৰ আস্কিং প্ৰাইচটো আছে 7 লাখ যদি আপোনাৰ চেনেলৰ থ্ৰুদি কোনোবা আহে দেন আমি মৰম ভাল পাব বহুত ধুনীয়াকৈ কৰিম সো সেইটোৱে আৰু এইখনৰ দাম কৈছে 7 লাখ টকা আৰু আপোনালোকে যদি আহে মোৰ চেনেলৰ থ্ৰুদি আহিলে আপোনালোকক বহুতখিনি ডিছকাউণ্ট দিব আৰু বাই চান্স যদি আপোনালোকে এইখন নহ'লেও বেলেগ এখন গাড়ী আপোনালোকক আৰু দেখুৱাম এইফালে গাড়ী আছে তাৰপৰা গাড়ী এখন যদি নিয়ে আপোনালোকে বাই চান্স যদি কিবা এটা প্ৰব্লেম পায় আপোনালোকে ধুনীয়াকৈ আহিব পাৰে আৰু বাজেটটো কম থাকে এতিয়া মোৰ ধৰি লওক এখন ডাঙৰ গাড়ী ল'বলৈ মন আপোনাৰো এখন ডাঙৰ গাড়ী ল'বলৈ মন কিন্তু চবৰে বাজেটটো কম কিন্তু এই ইউজ কাৰ বুলি ক'লে আপোনালোকৰ এটা ভুল ধাৰণা আছে সেইটো মই আজিকালি মোৰ ক্লিয়াৰ আছে মোৰ ভুল ধাৰণা আছিলে ইউজ কাৰ বুলি ক'লে প্ৰায় মানুহে ভাবে দাদা হেৰি কৰে বুলি এই ইঞ্জিন বেয়া বা ক'ৰবাত এক্সিডেণ্ট হয় কিবা কিবি সেইটো কিন্তু সম্পূৰ্ণ মিছা কথা হয়নে নহয় সেইটো আমাৰ আপুনি যদি আহে দেন আমি আপোনাৰ 6 মান্থৰ ৱাৰেণ্টি পাব আপুনি ইঞ্জিন আৰু গিয়াৰ বক্সৰ 6 মান্থৰ ৱাৰেণ্টি দি দিম যদি তেনেকুৱা ধৰক কিবা এটা ইনকেছ যদি কিবা এটা হয় আপুনি লৈ আহিব আমি বনাই দিম নহ'লে যদি আপোনাৰ পইচা ঘূৰাই লাগে পইচা ঘূৰাই পাব সম্পূৰ্ণ আপোনালোকে পাব এইখিনি আপোনালোকৰ হুণ্ডা চিটিকে শ্বৰ্টকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব